গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি ছাপোৰ্ট কৰিলে ইলেকশ্যনৰ সময়তো হওক বা একৰ্ডৰ সময়তে হওক ইয়াৰ কাৰণে স্পেচিয়েলি ধন্যবাদ দিবলৈ আহিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কিছুমান ক্লজ আছে, আমাৰ বিটিআৰ একৰ্ডৰ কিছুমান ক্লজ আছে, সেইটো ইমপ্লিমেণ্ট কৰিব লাগে। যিবিলাক ক্লজ নেকি কেন্দ্ৰীয় চৰকাৰে এটা এমেণ্ডমেণ্ট আনিব লাগে সেইবিলাক কৰিবৰ কাৰণে। আৰু লগতে কাৰ্বি আংলঙৰ যিটো ইছ্যু আছে, কাৰ্বি আংলঙৰ ইছ্যুটো এটা সমাধান আহিব লাগে। ইয়াৰ লগতে NDP কেডাৰসকলৰ ৰিক্ৰুইটমেণ্ট ইতিমধ্যে কাম আৰম্ভ হৈছে, এইটো ক্ষীপ্ৰতাৰে কৰিব লাগে। কেছ উইথড্ৰ হ'ব লাগে। তেনেকুৱা বিভিন্ন বিষয় আছে, সেইবিলাক বিষয়ক লৈ পেলাই আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎকাৰ কৰিছোঁ আৰু তেখেতে এটা অনুৰোধ আমি জনাইছোঁ। এটা বিষয় আছে যে প্ৰায় এবছৰ হ'ব হ'ল বিটিআৰ চুক্তিৰ, প্ৰায় এবছৰ হ'ব, জানুৱাৰীত হৈছিলে বিগত বৰ্ষৰ। গতিকে এই ক্ষেত্ৰত এতিয়া আপুনি যিহেতু দায়িত্বভাৰ ল'লে, আপুনি এজন স্বাক্ষৰকৰ্তা, নতুন কিবা প্ৰস্তাৱ বা তেনেকুৱা ধৰণৰ চুক্তিখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত? চুক্তিখন কাৰ্যকাৰী হৈয়ে আছে, বহুত স্পীডত কাৰ্যকাৰী হৈ আছে এই চুক্তিখন। আৰু ইতিমধ্যে বহুখিনি কেডাৰসকলক যিটো আছে ৰিহেবিলিটেশ্যন দিয়া হ'ল, আৰু যিখিনি বাকী আছে সেইটো অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এনাউন্স কৰিছে। আৰু তেনেকুৱা বহুতখিনি ক্লজ ইয়াত মানে ইমপ্লিমেণ্ট হৈ গ'ল। যিখিনি ক্লজ কেন্দ্ৰীয় চৰকাৰৰ লগত জড়িত হৈ আছে, সেই ক্লজখিনিৰ কাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু এটা শেষ প্ৰশ্ন